Hey guys, good morning, নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আনকভাৰ মেট্ৰিকৰ অন্য এটা ব্লগলৈ আমি বৰ্তমান আছো লাচুঙত নৰ্থ সিকিমত কালি ৰাতি আমি আহি পাইছো বহুত দেৰি হৈছে গাইজ মানে ৰাস্তা বহুত বেয়া 9:30 মান বজাত আহি পাইছো তো কালি আকৌ দেখাব নোৱাৰিলো আজি ৰাতিপুৱা উঠিয়ে যেটো ভিউ দেখিছো ন ইমান দিন ধৰি মুখত হাঁহিয়ে ওলোৱা নাছিল আজি পুৰা হাঁহি ওলাই গৈছে আপোনালোকে চাওক একবাৰ ভিডিওটো এইটো ভিউ চাওক এইটো ভিউ আৰু কিবা লাগে গাইজ হা বাপৰে ঠাণ্ডা কিন্তু কিছু আছে দক ঠাণ্ডা কিন্তু কিছু আছে বহুত ঠাণ্ডা একদম কপে দিছি বুলি কৈছো না কপে দিছি একদম হাত সাত আকো করবে নরে একদম বড় হইছে আন লাগে ফোনও বড় হই গেছে এই ধরি থাকবে নরি কপনি উঠি যায় ডকসন আমি এটা ব্রেকফাস্ট দিছি বলে আমি খাবা যাও আপোনালোক দেখে আছো এই ড্রেসেস করি ওলাই আছো ইটা যাই আছো আমি বরফ সাবা সিনারি নাকছাবে সিনারি তো বারো সিনারি কিন্তু বরফ সাবা কোক যাম এতু না যাবে কোক যাম হ্যাঁ ইগলেই নাকি এই ইগলে উপরত যাম আমি ইগলেই নাকি তো আইডিয়া নাই কিন্তু আজি বরফ সাবা লাগব খুব সাবা নাকি খুব সাবা লাগব হ্যাঁ মোৰ মনটো এনাই মানে আপনার ডায়লগ তো খুবেই নাকি রে মানে খুব অবজর থাকাই নাকি 13 তাৰিখৰ পৰা মোৰ মনটো মাৰা হৈছে বহুত দুখ দিছো হয় নাকি মোৰ হাই সর্দি লাগি গেছি বরফ সাবা ঠান্ডা লাগছে আপনালোকে চাকচোন কি ধুনিয়া এটা পৰিবেশ বাপৰে বাপ কি কম কচোন মানে দেখে কৰিব নৰি এইগিলাখান চাকচোন ইস দেখছি এইগিলাখান ইস 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 এইগিলাখানে মানে কি কম আৰু মানে ভাষা নাথাকে আৰু ক'বা আপোনালোকে দেখি পেলাই আৰু অনুভৱটো কৰিব পাৰে ভাষা একদম নাথাকে ক'বৰ কাৰণে বাকী ৰ'দ দিছি বহুত দিনৰ মূৰত ৰ'দ দিছি হা এটা উৎসৱে পাতিব পাৰি নেকি উৎসৱ এটাই পাতিব পাৰি নেকি ৰ'দ দিয়া এই জোকাত এটা দিবা দি লাগে মানে সিকিমৰ মানুহখিনি কৈছে বহুত দিনৰ মূৰত ৰ'দ আহি গৈছে আজি কিবাকে লাগটো থাকিল নহলি আমাৰ টিপটো গতে উল্টা উল্টা মানে কলকাতা ফাস আছিল তাৰ পৰা সিকিম হল তাৰ পৰা ইয়াৰ বেগ হৰলা তাৰ পৰা গেংটকত এনাই ৰখিলো একদিন আকৌ চাবা নিলো ছাতা লৈ ঘূৰি আছো তাতে ভ্লগটো চাই গমেই পাইছি আপোনালোকে সিকিম বন্ধ হৈ গ'ল নাথুলা বাছ বন্ধ এতিয়া আৰু ক'ৰবাত এটা দুটা ভিউ পইণ্ট আছে সেইগিলাও বন্ধ হৈ আছে এটা দুটা ভিউ পইণ্ট আছে তথাপিও ভাল লাগছে আপোনালোকে ভাল পাব চাই পেলাই এই তেতিয়াৰ পৰা ওলাই ৰখি আছো কেইটামান মানুহ আছে আমাৰ পিছফালে তাৰমানে ইমান দেৰি কৰে হেঁতে এই ধৰক ৰাস্তাত এই কিবা ধৰক ম'ম' চমো খালা তাতে তাৰমানে ম'ম'খিনি খাওঁতে সিহঁতৰ আধা ঘণ্টা 40 মিনিট যায় সেংকি ৰখি আহোঁতে আমাৰ দেৰি হৈছে এতিয়া সিহঁতৰ ওলবাৰে হোৱা নাই এই তেতিয়া পিছফালে যে আছে কি মানুহ পাইছো গাইছিলা দেৰি গা এজেন্ট মানুহ লগত আইলি এই মানে আকৌ হেৰিয়ে নাই দে মানে সিহঁতৰ তাৰমানে সিহঁতৰতো সিহঁতে ভাবি থাকে বেলেগে কিবা কৰে নকৰে এইগিলা সিহঁতৰ মেটাৰে নাই দে মানে সেই বাকী চাকচোন এইগিলাখান দেখছি হয় বৰ্তো কেনা হা বেলেগ জায়গাত আহি গৈছো কালি মনটো বেয়া লাগিছে খালি মনটো বেয়া আজি কেনা আজি হা এতিয়াই ভাল লাগছে ভাল লাগি গৈছি ন দেখা পাই ঠাণ্ডাটো অলপ কমিল কিন্তু ন ৰ'দ দিয়ে অলপ ঠাণ্ডা মানে এতে ফ্ৰিজৰ লাইটটো নিচিনা একদম আকৌ না এতে মানে ৰ'দটো যি পৰি আছে গমে পোৱা নাই গৰম পানী কৰাৰ পিছত 1 মিনিটো ঠাণ্ডা হৈ যায় পানী মানুহ কেংকি থাকে ইয়াতে হা তুমি পাৰবে না থাকিবা টুপিও পিন্ধা নাই এটা মাটি কিনবা নেকি অলপ বাপ ৰে বাপ হা মাটি কিনি তো মৰবে লাগব নিকন নাকি হয় নেকি আমাৰ জাৰ্নি আৰম্ভ হ'ল ৰ'ব এই ৰাস্তাবিলাকেদি যাই আছো একা বেকা ৰাস্তাৰ মাজেদি ধুনীয়া ধুনীয়া প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আমি গৈ আছো আমাৰ ভিউ পইণ্টলৈ দেখিছিনা কি ধুনীয়া জেগা ভিউ পইণ্টটো কি নাজানো সোধাও নহ'লে নসোধো আৰু এতিয়া যাই পেলাই আৰু যি পাওঁ যাই পেলাই গম পাম আৰু এইগিলা ৰাস্তাবোৰ একা বেকা ৰাস্তা দেখিছিনা ডাইৰেক্ট আৰম্ভ হৈ গ'ল ছাৰ বৰফ আৰম্ভ হৈ গ'ল পুৰা বৰফে আৰু এই আগত এই জামটো লাগে এই জামটো লাগিলে মোৰ সহ্য নহয় মেইন মানে জাম লাগে ইয়াতে কি এটা মানে বিউটিফুল ভিউ আগত লাগিছে
স্বৰ্গপুৰীয়ে এইগিলা স্বৰ্গপুৰী স্বৰ্গত চিট পাবা না তুমি পাবা না স্বৰ্গত চিট যি পাপি মানুহ তুমি স্বৰ্গত চিট পাবা এই স্বৰ্গত চিট লৈ এটা পাম এইফালে মানুহবিলাক ফটো তুলি আছে ধুনীয়াকৈ মই ব্লগ কৰি আছোঁ এই নাচি দিছোঁ ব্লগ ওপৰৰ পাইছা তলৰখিনি কি এটা মানে লেভেলত মানে এটা ভাল লাগিছে তাৰমানে গাড়ীগিলা পাৰ্কিং কৰাই আছে আমাক অলপ ওপৰক লাগি আনিলে আমাৰ খান ট্ৰাক দিলে খান আহে আহি পেলাই জাম কৰে কালিও এইখান নাটক হৈছে ট্ৰাক দিলে জাম কৰে ৰাস্তাটো মানে কেমেৰাত অলপ বৰ হেৰি কৰিছে এই ফগ কৰিছে অলপমান কেমেৰা অলপ ভিজিবল হোৱা নাই ইমান এটা কেমেৰা মুচি মুচি দি আছোঁ তথাপিও কি গাইছ আমি এই বৰফেদি যাই আছোঁ বাকীগিলা মানে গাড়ী টেক্সি গিলে তাতে নামে দিছে আমাৰ এই ড্ৰাইভাৰটা একদম সাংঘাতিক মানুহ আছে 1 নম্বৰ মানুহ ড্ৰাইভাৰটো সাংঘাতিক মানুহ এইটো এই লৈ যাই আছে দেখা নাই এইফালে এখন গাড়ীও নাই চাওক আমাৰ টেক্সিখনে যাই আছে কিন্তু এইফালে টেক্সি মানে বলেৰো দেখোন এখন বলেৰো পিক আপ থকা বলেৰো এখন দেখছি এটা গাড়ী পাৰ্কিঙত এখনো গাড়ী নাই কিন্তু আমাৰ গাড়ী যাই আছে আপোনালোকে অনুমান কৰিব পাৰে আমাৰ ড্ৰাইভাৰটো কিমান হেৰি যায় আৰু বা কিমান যায় মানে জোক লাগি যাব পাৰি তাকে লাগি যাব তাৰমানে গাড়ী এনেকুৱা নিৰ্দিষ্ট হেৰি নাই তাৰমানে গাড়ীৰ চাকা জোক লাগি যায় তাকে লাগি যাব এই ইয়াতে অলপ আৰ্মি চেকিং কৰি আছোঁ ৰ'ব আৰ্মি চেকিং কৰে মানে আমি এই নজাৰাটো উপভোগ কৰোঁ আৰু মানে পাই এণ্ট্ৰি নেকি ঘূৰে চাওকচোন কি এটা ভিউ বাপৰে বাপ কি বুলি ক'বা কচোন এই ভিউটো চাই এই ভিউটো চাই কি ক'বা তুমি স্বৰ্গপুৰী বাপৰে আহি পালোঁ বৰফ চাই গাইছ এই বৰফ কেনে লাগিছে ইয়াতে আহি কিনে কওক কিবা ভৰি সোমাই যায় ক'ব লগা একো নাই ইয়াতে ঘৰ বান্ধিব নেকি মই এটা একলেচা মাটি কিনিম বুলি ভাবিছোঁ মই ইয়াতে কিন্তু ইয়াতে ঘৰ বান্ধিম আৰু বেলেগ একো নাই ইয়াতে থাকিম ইয়াতে ভাত খাম মজা মজা আচ্ছা বৰ কিবা লাগি অ' এইগিলা নকৰিবা ইয়াতে ভিজলি এইগিলা হেৰি হ'ব ন ভিজলি শুকবান ন গম পোৱা না সোমাই গৈছে কি জানি ইয়ে এইটো ভট্টো এই বৰফ দৌলবা ধৰিছে দৌল ভৰ্তি কৰা একো নহয় আৰু ইমান ধুমাকৈ নহয় মূৰত দিয়া এই চাওকচোন পচি অলপ লৈছোঁ একো নহয় হোলীৰ দিনাও লওঁ আজিও লৈছোঁ চাহ এগিলা একো নহয় হয়নে বস্তু হোলীৰ দিনাইতো হোলী লওঁ আজিও লৈছোঁ সেইকাৰণে মাথাত পচি বহুত জোৰত এইটো এৰিয়াৰ নাম হৈছে এক ছেকেণ্ড আমি বৰ্তমান য'ত আছোঁ এক ছেকেণ্ড টুৰিষ্ট কাৰ্ড নাই আমাৰ খানে আছে চাওক তাৰমানে এফালে সেনেকৈ মানে আহিবই নোৱাৰে হে ফুৰেটো কাটেক নেকি দিয়াচোন অলপ ভালকৈ দিয়া লাগাকৈ দিয়া নাযায় দেখোন তোমাৰ ডাঙৰ চাই ধৰিব লাগিব মাৰা মাৰা হচিবলৈ আছোন নাই বহুত আছে হবা এই অলপ আগবাঢ়ি গৈছো ৰ'ব ভাবো কি ঠাণ্ডা নাকৰ পে পানী ওলাই গৈছে বেছি নাচবা আগতহে আছে খাই মে গিৰক এইটো আগে গোৱা পিছে খাই নাকি কিন্তু আন্না মাৰিবা হুচিয়াৰ ভাল নালাগে আনকি ইয়ে হ'ব দা হ'ব গাইছ
আগলাই আছি নেকি উপদ্ৰৱ লগাইছে এই যুৱক দুজনে বৰফ পাই পাগল হৈ গৈছে ইয়াতে পাগল নহবা মাথা গৰম হৈ আছে এইকেইদিন ফাইনেলি যিটো সুখ পাইছো ইয়াতে আহি সেই সুখটো মই বুজাব পৰা নাই মানে কিমান কি চিন্তা আছিল যে একো নাপামে কিজানি তথাপিও সেই মানে চিন্তা চব দূৰ হৈ গৈছে একে অহাৰ পিছত এটা বহুত মানে শান্তিৰ জেগা আমাৰ টুৰিষ্ট কাৰ এখানে আছে মাত্ৰ আমাৰ একদম দাদা একদম মেইন মানুহ তেখেত আৰু ইয়াতে আছো এফালেতো যাবাৰ ইচ্ছা যায় কিন্তু এবাৰে যাবা আগ দিছে আমাৰ সেইটোইতো উঠি যাবাৰ ইচ্ছা দিছে অলপ যাওঁ নেকি চাওঁচোন যাচোন ইমান সহজে মৰণ নাই মোৰ আমি বিহুৰ গুটি বস্তু আমি মৰণ নাই আমাৰ একডাল লাঠি লাগছিল ইয়াতে লাঠি একডাল লাগছিল লাঠি একডাল লাগে আমাৰ বেলেগ একো নাই এই হিলে হিলে যাই দিছে কিন্তু মস্ত বেছি নাচবা নাচবি বেছি মোক কেনে লাগে আছে কওকচোন মজা মজা কমেন্ট কৰিব কেনে লাগে কি শিল নাকি এইগিলা থৈ যায় দেখোন না এই গাছডাল কি নাম আগলা গাছ হা এইগিলা গাছৰ নাম কিনো কেনে তুমি হেলাই ধৰা গাছডাল কেনাই ন অদ্ভুত গাছ কিবা ন বৰফৰ জেগাৰে গাছ বৰফৰে গাছ মানে নজৰাটো আনে মেইন বস্তু হৈছে নজৰা না গাছ কেইডালে গম পাইছো না বৰফটো চাৰিওফালে বসছি এই গাছ কেইডালে তাৰমানে এটা বেলেগ ফিল আনি পেলাই হয় না কচোন বুঢ়েত হা বাকী এইগিলা আমাৰ গাড়ীখনৰ মানুহগিলা ইয়াতো কি বনাইছি চাকচোন এই এক স্নোমেন আন পায় হয় না কওকচোন এক স্নোমেন আন পায় এইটো স্নোমেন বোলে চাকচোন এইটো দেখছি গোটাই কিন্তু বয়া লগা নাই কিন্তু বস্তুটো যিটো বনাইছি আৰু কাৰিকৰী কৌশল লগাইছি গোটাই বয়া হোৱা নাই কিন্তু गाइस আমি যে কইছিলাম আমার লগত যিজন ড্রাইভার আছিল এইজন এখেত हम किसी का नहीं सुनता है अपने आप को सुनता है और अपना गेस्ट को सुनता है बस चला आता है मस्त इंसान एकदम मस्त इंसान এস আমি অলপ আগত দেখি মানে আগৰ ফালে অলপ উঠি যাই আছো গাড়ী আর না যায় ফালে মানে আমার মেইন ভিউ পইণ্ট আছিল মই এটা গম পালো ইয়ামথাং ভেলিৰ ফালে মিলিটাৰী মানে যাবা নাই গোটাই ৰাস্তাত বৰফ জমা হৈ গৈছে এতে আপোনালোকে গম পাব এই চাকিলে এতকো বেছি আছে তাতে মানে তলৰ পৰাই আহিব না কিন্তু আমাৰ নিজে অলপমান জসত লৈ ড্ৰাইভাৰজনে লৈ আহিছি আমি কৈছো বাকি ইয়াতে কিবা অক্সিজেনৰ অভাৱ আছে নেকি হা কমা পাছ নেকি অলপ হেৰি লাগছি মোৰ চিপিয়া দিব লাগিব নি তোমাক চিপিয়া নালাগে লাগে এই নজৰ দেখি অলপ মাছটো মাছ দেচোন অক্সিজেন কমছি বলে অলপ কিবা আছে নি অটো অলপ হেভেন দিছি দেখো মানে এই অলপ জিমানে উঠি যায় অলপ কিবা হেনা লাগছি ভাবুতো অল্টিটিউড ইমান ওপৰতে হ'ব কি আমি এই খেন্তে ৰখলো বাকি এই তোক সাকচোন কেনা আন ভাই হিলটো দেখছি না হিলটো কিবা বেলেগ আন পাই এইগলা ক্রিসমাস পাইন ট্রি দেখছি কি ধুমো পাইন ট্রি এডাল বহুত ডাঙৰ পাইন ট্রি আৰু এই বৰফখানি কি মছন জমা আছে একচোন কুকুৰ আন পাই বগা বালু গান পাই চাকচোন মেৰু অঞ্চলো বগা বালু গান পাই কি এটা মনোমোহা পৰিৱেশ এই ভট্টু মনটো বেয়া কৰি আছে অলপমান ভট্টু ওপৰত যাব নলাক তাৰমানে এই গাড়ীৰ আমি শেয়াৰিঙত আহিলো না তাৰে মানে এই মহিলা একজনী প্ৰেগনেন্ট না কি তেখেতে যাবা খোজা নাই সেইকাৰণেও আমাৰ আহা নহল সেইটোৱে কাৰণ হ'ব দা শান্তি কৰি কিনে কি যাম তাতে গেলে খুব ভাল লাগিল এইটো কৈছো মই বেলেগৰ শান্তি কৰি কি যাম আৰু মানে ইয়ামথাং ভেলিটো আমি নাপলোৱে হয় অলপ আগক লাগি যাব পাৰিলো হয় এক গেট খান দেখা পালো আৰু ওয়েলকাম টু ইয়ামথাং ভেলি সেইটোৱে বাকি খোজকাঢ়ি আছো ওপৰত লাগি যাই থাকিম যাওকচোন দেখাও এই দেখা নাপাই গৈছে ওপৰত বেছি যাব নোৱাৰা কেম্বা লাগছি এইগিলা বুকছো ভক্ত আছে নহয় ঐ কি চাও নিছি হা বিসৰ্জন গেছো মই কিবা এটা বেলেগ পৰা আনিছি হয় না বৰফ ভাঙি পেলছি মৰি বঢ়িয়া আছে কি পাগল ভাই এই চাক এই এখন বেলেগ এখন পাহাৰ দেখা পোৱা গৈছে এতিয়া এই অলপ আগে ফগৰ কাৰণে আকৌ দেখা নোপোৱা হৈছিল এইগিলা চাকচোন গছ গিলে চাক না এইগিলা চাক দেখছি না বাপৰে অ' তো কি এইগিলা পোষ্ট দি আছো নাকি তুমি
জন্নত দেখান পাইছো দা স্বর্গপুরী দেখান পাইছো কিন্তু কিছু লাগছি দা কিছু লাগছি ইয়াৰ বেছি আৰু কৈ থাকিব নোৱাৰি আৰু আপোনালোকে চাওক চাই পেলাই নিজে অলপমান মানে এক্সপিৰিয়েঞ্চটো ল'ব চেষ্টা কৰোঁ আৰু কৈ থাকিব নোৱাৰি কথা চথা বেছি ক'ব নোৱাৰি বহুত ওপৰত আছোঁ ভাগাৰ লাগি যায় যিটোত আহিব নোৱাৰিম বুলি কৈছিলোঁ সেইটোত আহিলোঁ তাৰমানে মানে এখন গেট পাৰ এই গেটখন চাওক এই গেটখন পাৰ হ'লি ইয়ামথাং ভেলি ষ্টাৰ্ট হয় এই এখন পিছৰ গেটখন থেংকছ লেখাই আছে এখন গেট পাৰ হ'লি মানে এখন গেট পাৰ হৈ আমি সোমাই আহিছোঁ ইয়াৰ পৰাই আৰু আগত গেলি ইয়ামথাং ভেলি ষ্টাৰ্ট হ'ব কিন্তু এতিয়া মানে যিটো ৱেডাৰ সেই ৱেডাৰৰ কাৰণে যাবা দিয়া নাই বাকী চাওকচোন এফালে কিমান বৰফ বহুত বৰফ জমা আছে গোটেই ৰাস্তাত বৰফ সেইফালেতো আৰু বেছি আছে তাৰমানে আগত দেখিন এইবিলাক চাওক গোটাই বৰফ চাৰো চাইডে বৰফ এইগিলা বৰফে বৰফ আগৰ ফালে আৰু বেছি আছে আৰু আমি ইয়াতে 13,000 ফিট ওপৰত আছোঁ অলপ ভাগাৰ লাগিছে কথা চথা বুলি 13,000 ফিট ওপৰত বাকী গোটেই বৰফ এইগিলা ওপৰত বৰফ চব বৰফ ধুনীয়াকৈ অলপমান চাই আছো পাগলা আছে নেকি হাল্লা টুপি ক'ত ফেলছো মই না ক'ত টুপি ফেললো মই মাৰামাৰি হ'ব কিন্তু বৰফ দিলৈছি মূৰত অলপ জিকাতে পিন্ধবা নৰে জাগাটো ধুনীয়াকৈ চাওকচোন হাল্লা কৰি থাকে ইয়াতে এই মানুহবিলাক কিবা কানি খাবা ৰখছি পুৰেতে কি খালা পুৰে কি খালা চানা জ্বালাই দিছি নে বহুত জ্বালা এই চানা টানা খালো আমি অলপ এতিয়া দেখি থকা নাই বাকী ইয়াতে ভাল লাগে কিন্তু কিবা এটা পৰিৱেশটো চব মানুহ লগ লাগি ইয়াতে খাবা লৈছে এইবিলাক সেইটো পাৰে গাইছ আমি এতিয়া ওপৰপা আহিলোঁ বৰফ চৰফ চালোঁ চাই কিনে এতিয়া ইয়াতে ভাত খালোঁ ভাত খাই কিনে এতিয়া যাব লৈছোঁ যাওঁ আৰু যাই থাকোঁতে আহিলে গেংটকলৈকে যাব লাগিব আমি 150 কিলোমিটাৰ যাব লাগিব মাৰি নহয় কোন ৰাতি যাই ৰাতি 11টা 12টা বাজি যাব পাৰে আমাৰ বাৰু ৰুম বুকিং কৰা আছে বেছি প্ৰব্লেম নাই আমি আগতে য'ত আছিলোঁ তাতে থাকি বুক কৰিছোঁ কি কৰিছ কি কৰিছ তে एक बदला हां ए धर्मातो ससलो पारे क्या देखছ না কি খালা খালা দেখছ রবা আগত দেখিলে লেত্রা দহন গোটায় লাগাত দে হ্যাঁ সাউন না তো কেন কুলকুলি আছে সাউনটো ভালে বাৰু বয়া ন কি হ'ব এটা ঘৰ যাই পাবা না আজি এ ৰাখে তো এ আমাৰ কি কম জুতে ৰঙিছে আছে তো এ গাড়ীৰ বলে ক্ৰাশ ব্ৰেকডাউন ভাঙি গৈছে দুইটা দিল্লী এতিয়া আৰু সেই ভাল কৰি আছে এইটো 1.5 ঘণ্টাৰ ওপৰ হ'ল দেখা কোন ৰাতি ঘৰ যাই পাওঁ কি কৰোঁ ঠিকে নহৈছে এতিয়া ধৰক 5:30 বাজিল এতিয়াও আমি ইয়াতে আছোঁ নৰ্থ ছিকিমতে আছোঁ আমি গৈ নাই এই গেৰেজ এইটো আৰু কমেও 7-8 ঘণ্টা লাগব বেছি লাগব জামত জ্বালা পাইছোঁ তো 2 বাজিব চিপটোত বস জ্বালা পাইছোঁ এইবাৰ 2 বজাত আৰু টেক্সি লৈ আৰু ৰুমক যাব লাগিব গাইছ এই দুনিয়াৰ অফৰোডিংগিলা কৰি জাষ্ট হোটেল খানা আহি গ'লোঁ এতিয়া খাই ল'ম অফৰোডিং মানে সেই আগৰ অফৰোডিংগিলা যিগিলা দেখছি সেই চেম অফৰোডিং কেৱল আজি আমাৰ অলপ ৰাস্তাটো শ্বৰ্ট হৈছে শ্বৰ্টকাট লৈছোঁ আমি পাৰ্মিশ্যন আজি বেছি বেয়া আছে কিন্তু শ্বৰ্টকাট হৈছে অলপ সোনকালে পাম কিজানি আৰু এতিয়া ইয়াতে শুনিছোঁ ৰ'ব কিবা খাওঁ অলপমান অলপ পুৰেত গৈছি পুৰেটোৰ ওলা হ'ব যা কি খাবা তুমি এতিয়া ফেজ থালি খাবা নেকি মাথা বিয়াইছি ন কি কৰবি আৰু উপায় নাই আৰু সেই হ'ব দা আৰু সোনকালে আৰু বেছি দিন নাই আৰু গাইছ এটা কথা মানে ভিডিঅ'বিলাক কণ্টিনিউ কৰিব পৰা নাই মানে এতিয়া আমি নেটটো নাই আৰু আমি মানে ইটো জেগাৰ পৰা সিটো জেগালৈ ট্ৰেভেল কৰি থাকিব লগা আছে মানে এটা জেগাত থাকিবই পৰা নাই আৰু নেটটোৰ অৱস্থা একদম বেয়া তাৰমানে তাতে সেইকাৰণে ভিডিঅ'বিলাক দিব পৰা নাই এফালে আছে ভেজ থালি আহুচা মানুহ খাবাই লাগিব আৰু উপায় নাই এফালে আছে চিকেন ফ্ৰাইড ৰাইচ এফালে আছে চিকেন ফ্ৰাইড ৰাইচৰ কালাৰটো কিবা বেলেগ আনাতে হয় না বাহিৰে জেগাৰ কাৰণে নেকি খাই লওঁ দিয়কচোন কেনেকুৱা কি লাগে কেনেকুৱা টেক্সি লৈছোঁ ঠাণ্ডা হোটেলক যাওঁ বৰষুণ ইয়াতে থাকিলেতো আকৌ যোৱা নহ'লে আমাৰ এতিয়াতো টেক্সিত বহিছোঁ এতিয়া যাওঁ হোটেলক লাগি যাই আছোঁ
গাইজ ফাইনেলি হোটেল আহি পালোঁ টেক্সি পৰা নামি কিনে এতিয়া অলপমান ফ্ৰেছ চেছ হৈ কিনে এতিয়া অলপমান কাপোৰ চাপোৰ ওলাই কিনে অলপমান এতিয়া ঘুমাওঁ আৰু লাহেকৈ এই বহুত কষ্ট হৈছে তাক বহুত কষ্ট হৈছে একদম গা চা কিবা লাগি গৈছে পৰহিৰ পৰা এই গাড়ীতে আছোঁ আমি একদম মানে কি ক'ম আৰু গাটো এইটো এনেকৈ লৰি থকা আনে লাগি আছে এতিয়া টোপনিও লাগিছে অলপমান ভাগৰো লাগিছে বহুত তো ব্লগটো আজি এইখিনিয়ে আছিল যদি আপোনালোকে চাই কিনে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এটা কমেণ্ট দি দিব কেনেকুৱা পাইছে কেনেকুৱা পোৱা নাই তো আজিলৈকে বাই বাই টাটা শুভৰাত্ৰি